When there's no more hope is left in me, I can see what comes my way, and I'm always lost. There's nowhere else to go. All I do is fall. Feels like গানটো ইয়াত বাজি আছে নি ইয়াত বন্ধ হৈ দিছ গান বলছে Hello guys, welcome back to my YouTube channel. Namaskar, moi Syamoliba apnalogok punor mor YouTube channel le swagatam janaisu aru eta notun video loi moi apnalogor major akha korisu apnalok hokolore bhale aru moru bortoman bhale ami bortoman asu etia bogibilor Kanchenjunghar usorte asu aru eya dekhise hokolubilak sapori নদী কিনাৰত এয়া যুৱতীসকলে ফটো উঠি আছে আৰু আমি আহিছোঁ ক'বলৈ পাহৰিছিলোঁ আমি আহিছোঁ আজি অসমীয়া পাকঘৰ হৈ এয়া দেখিছে আন্ধাৰ হৈ গ'ল এয়া আমি পিকনিক খাবলৈ আহিছোঁ এয়া সুন্দৰ সুন্দৰ যুৱতীসকল হেল্ল' কেনেকুৱা লাগিছে খাই বৈ আজৰি কিন্তু ন মজা বঢ়িয়া এয়া প্ৰথমে আহিয়ে ভাল ঠাইডোখৰ বাছি ল'লোঁ তাৰপিছত এয়া বহি আমি সকলো কাম কৰি আছোঁ সোনকালে বনাই মেলি খাই বৈ আজৰি হৈ ফুৰিবও লাগিব যিহেতু সেইকাৰণে বনোৱা ষ্টাৰ্ট হৈ গ'ল এয়া গাহৰি পোৰা হৈছে পোৰা গাহৰি জুতিটোৱে বেলেগ আমি খাই লওঁ এয়া মঞ্জুৱে ভাত বনাই আছে আৰু এইফালে বিশ্বদা এইফালে আমাৰ প্ৰান্তি এইফালে বৰষা আৰু এয়া তৃষ্ণা বা এইজনী গায়ত্ৰীয়ে বিলাহী চাটনি বনাই আছে মঞ্জুৱে কিবা এটা অৰ্ডাৰ দি আছে আই মঞ্জু ইমানকৈ অৰ্ডাৰ নিদিবি তই ডাঙৰ অসমীয়া পাকঘৰ খানা বনি আছে এয়া এগৰাকী সুন্দৰী যুৱতী খানা বনোৱাত ব্যস্ত আজি ফুলদানীয়ে কাম কৰি আছে ফুলদানী ঠাইত আনিছো অন্য এজন ফুলদানী আজি ফুলদানী কামত পুৰা ব্যস্ত এই অসমীয়া পাকঘৰৰ স্পেচিয়েল আইটেম চুঙা গাহৰি আমাৰ অসমীয়া পাকঘৰ নামতে অসমীয়াগিৰি কৰোঁ আমি সদায় অসমীয়াগিৰি কৰি আহিছোঁ আমি খাদ্যটো অসমীয়াগিৰি কৰিবলৈ চেষ্টা কৰোঁ বিয়া সবাহতো পাব অসমীয়া খাদ্য পাব জনগোষ্ঠীয় খাদ্য পাব আমি ভাপত দিয়া মাছ বনাওঁ আপোনাৰ কি বনি আছে আমি গাহৰি মাংস চুঙাত দিয়া গাহৰি ইয়াত লাই শাক দিয়া হৈছে বিলাহী দিয়া আছে আৰু টেঙাৰ কাৰণে অলপ বিলাহী দিয়া আছে আদা ৰচুন দিয়া হৈছে আৰু মান ধনিয়া পাত দিয়া হৈছে বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই কিছুমান মছলা পাত ব্যৱহাৰ কৰা হয় চিম্পু মছলা পাত কিন্তু আজি নাই মই খাব নাই তাৰপিছত আজি হেৰি নাই কৈ দিয়ক এইটো কি আছিলে কি নগা হৈ যায় এইফালে আছে পোৰা গাহৰি আছে এইফালে কি কৰি থকা হৈছে চাটনি বনাই আছো চাটনি আলু চাটনি বুলি কওঁ আকৌ অ' য়েছ কি চাটনি আলু কেঁচা আলু বিলাহী আৰু কি আছে কৈ দে কি আলু আছে য়েছ কেঁচা আলু এয়া আমাৰ সুন্দৰী যুৱতী খানা বনোৱাত ব্যস্ত হাত লেতেৰা হৈ গ'ল তুই বনাইছ এইনি কি বনিছে ব্ৰইলাৰ কালাৰ মজা
নীল ফুলদানি আজি বেচে কাম কৰিছে আগতে বহ না এয়া খৰিকাত দিয়া গাহৰি মাংস ওচৰতে ৰৈ আছে এইফালে চুঙা পাতি থোৱা হৈছে আগতে দি দে হ'ব চুঙাত দিয়া গাহৰি মাংস মোক গালি খাই খাই বনা কওক কিবা এটা এইটো ক'বলৈ একো নাই সকলোৱে জিভা পানী পৰা আইটেম পুৰা গাহৰি পুৰা এয়া বনাইছে আমাৰ চুনিলে গালি খাই খাই বনাই আছে মোৰ বা কেনেকুৱা গালি খাই কেলে গালি পাইছে আমাৰ ল'ৰাটোক কেলে গালি পাইছে এইখন অসমীয়া পাকঘৰ বেনাৰ আমি ক'তো নেৰো সকলো য'তে যাওঁ আমি তাতে মানে এইখনৰ ব্যৱহাৰ কৰোঁ ফুলদানি আজি ফুলদানি ঠাইত বেলেগ ফুলদানি আহিছে ফুলদানি সহযোগ কৰিবলৈ আৰু এয়া মই বনাই আছোঁ গাহৰি মাংস লগত আছে লাই শাক গাহৰি মাংস আৰু লাই শাকৰ চব্জিখনৰ সোৱাদেই বেলেগ হ'ব মই পিছে ভালকৈ বনাব নাজানো আৰু এইখিনি চুঙাত দিয়া গাহৰি মাংস চুনিলে কিন্তু উলিয়াব পৰা নাই আৰু এয়া লাষ্টত বাঁহটো ফালি দিবলগীয়া হ'ল চুঙাটো ফালি এতিয়া মাংসখিনি উলিয়াই আছে এয়া ওলাইছে মাংস গাহৰি আজি গাহৰিয়ে খাই থকা হ'ব আৰু অলৰেডি আমাৰ খানা হৈ গৈছে বনাই আৰু এয়া আমি খাবলৈ বহিলৈ মানে মইতো খালোৱেই খাই আছে ছোৱালীখিনিয়ে বিশ্বদা আৰু লোহিত দাই দি আছে আমি খাই লওঁ তাৰপিছত তেওঁলোকেও খাব তেওঁলোকলৈ বাঢ়ি থোৱা হৈছে তেওঁলোকে আমাক দি এটাই খাব আৰু লগতে গোটেইখিনিয়ে বহি খাই দিম মানে এয়া খাই আছোঁ আমি যিহেতু তেওঁলোক দুজনেও খাবহি এতিয়া এয়া মোৰ ভাতৰ থালত ইমানেই মাংস দিলে মানে এতিয়া খাই শেষ কৰিব পৰা নাই দুইজনীয়ে বহি আৰু পিছতে আমাক ৰং চাইছে এয়া ভিডিঅ' কৰি দেখাই আছে দুইজনীকে খোৱা নাপায় কিন্তু বিশ্বদা এনেকা চাম নেকি কৈছে নেকি আৰু নদীৰ পাৰত সন্ধিয়া সময়ত এয়া আমাৰ উৎপাত গোটেইখন ফূৰ্তি কৰিছে চবেই আজি ভাল লাগিছে ভিডিঅ' কৰি ভাল লাগিব নাই মই লোৱা হ'লে ভাল আছিলে কাৰণ অফাৰতে কেলেনো নল'লোঁ মোৰ এতিয়া বেয়া চুৰ দিছে তোমাৰ এটা স্পেচফুল নেকি কিছুমান নিলে চাওঁ নাপাব কৈছোঁ নহৈছে আকৌ বহুত ये पॉइंट पे ये नहीं आएगा